নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মাটিৰ ষ্টেচন ফাইল সম্পৰ্কে। সেই ফাইলত থকা চেল ডিডখনৰ সম্পৰ্কে। চেল ডিড কেনেকৈ বনোৱা হয়, ইউটিউবত চাৰ্চ কৰিলে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বহুত পাই যাব। কিন্তু চেল ডিডখনত ক'ত ক'ত চেলাৰ পাৰ্চেজাৰে ছিগনেচাৰ কৰিব লাগে বা কি পইণ্ট কেইটাৰ ওপৰত আমি অধিক গুৰুত্ব দিব লাগে, মাটিৰ ষ্টেচনৰ সময়ত উইটনেছ কেইজন লাগিব বা উইটনেছ কেইজনে চেল ডিডত ক'ত ছিগনেচাৰ কৰিব, উইটনেছ অকল উকিলেই হয় নে অন্য মানুহে উইটনেছ হ'ব পাৰে, এইবিলাক বিষয়ৰ ওপৰত নলেজ দিয়া ভিডিঅ' ইউটিউব চেনেলত বহুত কমকৈ আছে। আৰু এইখিনি কথা আপুনি জনাটো এইবাবেই দৰকাৰ যে চেল ডিডখন আপুনি নিশ্চয় নিজে নবনাই কোনোবা কম্পিউটাৰ চেণ্টাৰ, ডিটিপি চেণ্টাৰ বা অন্য মানুহক বনাব দিব। আৰু চেল ডিডখন প্ৰিণ্ট কৰোঁতে যদি আমি আজি যিকেইটা পইণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, অৰ্থাৎ যিকেইটা পইণ্টত আপুনি অধিক গুৰুত্ব দিব লাগিব, সেই পইণ্টকেইটা যদি প্ৰিণ্টিং মিষ্টেক হৈ যায় তেতিয়াহ'লে কষ্টটো আপোনাৰ হ'ব, পিছত সেই প্ৰিণ্ট কৰা মানুহজনৰ নহয়। কাৰণ কিয়, প্ৰিণ্টিং মিষ্টেক হৈ গ'ল, আপুনিও ধৰিব নোৱাৰিলে, তেনেকৈ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, আৰু সেই ৰেজিষ্ট্ৰেশ্যন দলিলখন আনি আপুনি নামজাৰি কৰাৰ সময়ত বহুতো অসুবিধা পাব। আৰু হয়তো ৰিএক্টিফিকেশ্যন দলিল কৰি সেই পইণ্টটো পুনৰ ছাব ৰেজিষ্ট্ৰাৰ অফিচত গৈ শুধৰণি কৰি আহিব লগা হ'ব পাৰে। গতিকে আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট থাকিল, যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰতে থকা বেল আইকনটো অল কৰি ল'বলৈ নাপাহৰিব। তেতিয়া আপুনি মোৰ চেনেলত আহিব লগা নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিব। প্ৰথমে আমি আৰম্ভ কৰিছোঁ ই ষ্টাম্প পেপাৰখনৰ পৰা। কাৰণ কিয়, আজিকালিতো বেছিভাগেই চেল ডিড ই ষ্টাম্প পেপাৰতে বনায়। জেনেৰেল পেপাৰত বনালে কেনেকুৱাকৈ কৰিব লাগে মই শেষৰ ফালে জনাই আছোঁ। ই ষ্টাম্প পেপাৰখনৰ তলৰ ফালে এনেকৈ মই কলমেদি দেখুৱাই দিয়াৰ ধৰণে পথালিকে চেলাৰে ছিগনেচাৰ কৰিব লাগিব। যিমানজন চেলাৰ থাকে প্ৰতিজনে ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত ই ষ্টাম্প পেপাৰখনৰ বেকফালে ওপৰৰ ফালে অকণমান ঠাই এৰি মই কলমেদি দেখুৱাই দিয়াৰ ধৰণে সেইখিনিতে চেলাৰ এজন হ'লে এজনে বা বহুকেইজন চেলাৰ থাকিলে তাৰে এজনে ছিগনেচাৰ কৰিব লাগিব। মাজত অকণমান জেগা এৰি এতিয়া তলৰ ফালে চেলাৰে আৰু পাৰ্চেজাৰে একেলগে ছিগনেচাৰ কৰিব লাগিব। চেলাৰ যিকেইজন থাকে প্ৰতিজনে ছিগনেচাৰ কৰিব লাগিব আৰু তাৰ তলত পাৰ্চেজাৰে মই কলমেদি দেখুৱাই দিয়াৰ ধৰণে এনেকৈ ছিগনেচাৰ কৰিব লাগিব। দলিলখনৰ সোঁফালে শেষৰ ফালে এনেকৈ এজনে আইডেণ্টিফাইড বাই মি বুলি লিখি আইডেণ্টিফাই কৰি দিব লাগিব। উকিলেও দিব পাৰে, নতুবা আপোনাৰ লগৰ যদি কোনোবা মানুহ আছে বিশ্বাসী মানুহ, তেখেতেও নিশ্চয় আপোনাক আইডেণ্টিফাই কৰি দিব। কিন্তু তেখেতৰ ভোটাৰ আইডিখন ইয়াতে জেৰক্স কৰি গাঁঠি দিব লাগিব। এইফালে ওপৰত এনেকৈ এইবিলাক চিল মৰা দেখিছে, এইবিলাক অফিচৰ কাম, এনেকৈ এইবিলাক চব অফিচৰ কাম। বাকী ইয়াতে চেলাৰ পাৰ্চেজৰ ছিগনেচাৰ আৰু আইডেণ্টিফায়াৰৰ ছিগনেচাৰ, এইখিনিয়ে এইখন পেজত আমাৰ কৰিবলগীয়া কাম, বাকীখিনি অফিচিয়েল কাম আছে। ইয়াৰ পিছত আমি নেক্সট পেজখনলৈ যাম। নেক্সট পেজখনত ওপৰৰ ফালে এনেকৈ চেল ডিড বুলি লিখা থাকিব। এইখন পেজত আমি কেইটামান বিষয়ৰ ওপৰত অতি সাৱধানে গুৰুত্ব দিব লাগিব। ইয়াতে এনেকৈ চেলাৰৰ নাম উল্লেখ থাকিব। চেলাৰৰ নাম, উপাধি, বয়স এইবিলাক ভালদৰে লিখা গ'লে নাই গুৰুত্ব দিব লাগিব। আৰু পাৰ্চেজাৰৰ নাম উল্লেখ থাকিব। পাৰ্চেজাৰৰ নাম উপাধি ভালকৈ লিখা গ'লে নাই গুৰুত্ব দিব লাগিব। লগতে চাব লাগিব আপুনি লোৱা মাটিৰ পৰিমাণটো সঠিক ৰূপত প্ৰিণ্ট হ'লনে নাই। ৰেভিনিউ ভিলেজ, চাৰ্কুল অফিচ, ডাক নম্বৰ, পাট্টা নম্বৰ এইবিলাক ভালকৈ প্ৰিণ্ট হ'লনে নাই ভালদৰে চাব লাগিব। আৰু এটা পইণ্টত গুৰুত্ব দিব, এনঅ'চিত দিয়া আপোনাৰ লেণ্ড ভেলুটো ভালদৰে প্ৰিণ্ট হ'লনে নাই সেইটোৰ ওপৰত গুৰুত্ব দিব। তাৰপিছত এইখন পেজতো পথালিকে চেলাৰে এনেকৈ মই কলমেদি দেখুৱাই দিয়াৰ ধৰণে ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত আহিব নেক্সট পেজ। নেক্সট পেজখনতো এনেকৈ পথালিকে চেলাৰে ছিগনেচাৰ কৰিব লাগিব। মুঠৰ ওপৰত প্ৰতিখন পেজতে এনেকৈ পথালিকে চেলাৰে ছিগনেচাৰ কৰিব লাগিব। আৰু ওপৰত এইফালে য'তেই কনচিডাৰেশ্যন প্ৰাইচ বা এনঅ'চিত দিয়া ভেলুটো দেখা পায় সেইটো ভালদৰে চাব সঠিককৈ বহিছেনে নাই। তাৰপিছত আমি গুৰুত্ব দিবলগীয়া মেইন পইণ্ট এটা হৈছে চিডিউল অফ লেণ্ড। এই পইণ্টটোৰ ভিতৰত থকা প্ৰতিটো বিষয়, ডাক নম্বৰ, পাট্টা নম্বৰ, আপুনি কিমান পৰিমাণৰ মাটি লৈছে বা কিমানৰ ভিতৰত কিমান পৰিমাণৰ মাটি লৈছে এইবিলাক ভালদৰে বহিলনে নাই। মৌজা, ডিষ্ট্ৰিক্ট, চাৰ্কুল অফিচ এইবিলাক ভালদৰে বহিলনে নাই অতি গুৰুত্ব সহকাৰে চাব লাগিব। কাৰণ কিয়, নামজাৰিৰ সময়ত মণ্ডলে এইটো পইণ্টৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তাৰপিছত আহিব ডিডখনৰ একেবাৰে শেষৰ পেজখন।
এইখন পেজত দুজন উইটনেছ লাগিব। উইটনেছ উকিলো হ'ব পাৰিব, নতুবা আপোনাৰ লগত যদি কোনোবা মানুহ গৈছে বা আপোনাৰ কোনোবা বিশ্বাসী মানুহেও উইটনেছ হ'ব পাৰিব। ছিগনেচাৰ অফ দ্য ভেণ্ডৰ বুলি লিখা এইখিনিতে চেলাৰে ছিগনেচাৰ কৰিব, যিমানকেইজন চেলাৰ আছে। আৰু তলত ছিগনেচাৰ অফ দ্য পাৰ্চেজাৰ বুলি লিখা আছে, এইখিনিতে পাৰ্চেজাৰে ছিগনেচাৰ কৰিব। লগতে ফাইলটোৰ লগত গাঁঠি দিব লাগিব। চেলাৰ পাৰ্চেজাৰ প্ৰতিজনৰে ভোটাৰ ID এখন কাগজত জেৰক্স কৰি প্ৰতিজনে ছিগনেচাৰ কৰি ফাইলটোৰ লগত গাঁঠি দিব লাগিব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। আকৌ আহি আছোঁ অতি সোনকালে আপোনালোকৰ ওচৰলৈ নতুন এটা বিষয় লৈ, নতুন এটা ভিডিঅ' লৈ। শেষত আকৌ এবাৰ মনত পেলাই দিলোঁ, যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।